তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আছে, যা বাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা সকলোৱে যাতে ভালে থাকে। তো গাইজ সকলোকে হেপী মাঘৰ বিহু। তো এইপিনে দেখিছে আমাৰ মেজি জুই জ্বলি আছে। এইপিনে এইটো মানে এইটো বেলেগৰ মেজিক হয়, তো আমাৰ লগৰ এটা মেজিক হয়। তো হেৰি মানে ইয়াৰ পৰা মাংস নিবলৈ আহিছে। তো লিমাংকৈ এইপিনে মাংস লৈ আছে, মাংস চাংস লৈ আছে মানে আমাৰ মেজিলৈ নিম। এতিয়া আমাৰ মেজিত নাইকিয়া হৈ গ'ল, তো ইয়াৰ পৰা নি মানে আমি এটা তাত খামগৈ মাংস অলপ। মানে কি ল'ৰাটো মানে ভাত খাব নাপালে, চ' মানে তেহেঁতক ভাত খুৱাই দিম। ট্ৰান্সফাৰ কৰি দিয়া হৈছে মানে এইটো মাজিৰ পৰা সেইটো মেজিলে। তো এইপিনে চাব পাৰে জুই পোৱা জ্বলি আছে। জুই অলপ খুৱাই লয় নে গৈ থাকে খুৱাই লওঁ আহিলে। তো এটা গৈছে ঘৰত ল'ৰা এটা আহিব দিয়া। তো তাৰ লগত আমি গৈ আছোঁ আমাৰ মেজিটো। তো আপোনালোকক আমাৰ মেজিটোত কোন কোন আছে কেনেকৈ আছে চব দেখুৱাই আছোঁ। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। তো গাইজ একটা বস্তু দেখাইছোঁ আপোনালোকক। এইপিনে লাইটটো ধৰিব পাৰিছে, কুঁৱলী চাওক গাইজ, কুঁৱলী। এইপিনে যদি চুৰ কৰি আহোঁ কুকো ধৰিব নোৱাৰে, মানে কুঁৱলীত একো ধৰিব নোৱাৰে। তো মানুহকেইটাও ধৰিব নোৱাৰে। তো আমি যাম মানে এতিয়া চুৰ কৰিবলৈ। তো এইপিনে আমাৰ পলিথিন আছে, ওপৰত গৈছে ওচৰৰ পৰা চাওক ইমান ডাঙৰ লাইটটো মানে ধৰিব নোৱাৰে মানে তাত দিছে। তো এইপিনে জেৱাখন আহি গ'ল, কাৰ জেৱা নাজানো। তো এহেঁতি লৈ আনিলেগৈ মানে এইটো আনিছে দেই, এহেঁতি আনিছেগৈ এইটো জেৱা কাৰ জেৱা নাজানো, কিন্তু জ্বলাই দিয়া হ'ব মানে এতিয়া জুই খোৱা হ'ব। তো এতিয়া আমি যাম মানে। এইপিনে আমাৰ পুৰা গৰম পানী হৈ আছে, এইপিনে পুৰা এতিয়া মানে আমি ইয়াত হাঁহ খাম। এইটো ইয়াত আমাৰ হাঁহ বইল হ'ব। তো আপোনালোকে চাই থাকক ধুনীয়া ভিডিঅ'টো। তো গাইজ এইপিনে চেক কৰক, সেইপিনে এইটো এইপিনে এখন। তো দুখন জপনা উঠাই লৈ আনিলোঁ। তো কাক হয় সেইটো নকওঁ, আপোনাৰ চাগে কৈ দিলে বেয়া হ'ব কথাটো। ইয়াত আপোনালোকে চাব পাৰে দুখন লৈ আনিলোঁ, আগত ডাঙৰ এডাল নিলোঁ। এতিয়া 2 নম্বৰখন। তো 12টা বাজিছে বৰ্তমান, আৰম্ভ কৰি আছোঁ। চাই থাকক লাষ্টলৈকে কিমান কি আনিলোঁ। তো গাইজ চুৰ কৰিবলৈ আহিছিলোঁ, ফচি গ'লোঁ গাইজ। পুৰা খেলাতে পথাৰত পৰি আছোঁ। আহিছে মানুহ আহিছে। উৰুকাৰ নিশা ভেলাঘৰত আমি কটাইছো। আমি বুলি নহয়, অসমবাসী সকলো ৰাইজে কটাইছে বুলি ক'ব লাগিব। সকলোৱে ফূৰ্তি ফাৰ্তা কৰি এসাঁজ খাইছে। মাঘৰ বিহু বেলিকা সকলোৱে দুইহাল হয়। ইয়াতে গায়ক হিচাপে আছে সোণমণি গগৈ, গতিকে তেওঁ সম্বৰ্ধনা জনাব ওচৰৰে পণ্ড গগৈ। গতিকে ওচৰ চুবুৰীয়াই পিঠা লৈ আহিলে আমাৰ বিহুখন আৰু ৰঙিল হয় আৰু তাকে কামনা কৰি মাইক্ৰফোনটো মই জয় জুবিন দা বুলি আগুৱাই দিছো। তো গাইজ দেখিছে আমাৰ মানে চব টোটেল কালেকশ্যন আছে, চব আছে মানে। এতিয়া মানে এইখিনি নি পিনে ধুনীয়াকৈ কাটি মেলি ভিডিঅ'টো বনাব লাগে আৰু জ্বলাব লাগে। মানুহ উঠা নাই, এতিয়া বৰ্তমান বাজিছে ৰাতি 4টা। তো এইটো সময়ত মানুহ শুই থাকে। তো সেইকাৰণে আমি মানে নিবলৈ আহিছোঁ। এইখিনি চব উঠাই ল'লোঁ, শিকাই দিলোঁ, এতিয়া নিব লাগে মানে। চ্যালেঞ্জ অ্যাকসেপ্টেড না? তো গাইজ ফাইনেলি মানে এইপিনে দেখিছে মেজি বনাই হৈ গ'ল। তো বেছি ওখ নহ'লগৈ, ইমানটো ওখ হৈ হ'ল। জ্বলোৱা দেখুৱাম আপোনালোকক। এইটো ভেলাঘৰটো তাত গোটেই ল'ৰাখিনি শুই আছে। তো মই গোটেই ৰাতি নুশুলোঁ, দিনত শুব লাগিব। তো ভিডিঅ' বনাবলৈ উপায় নাই, মেজি জ্বলোৱা দেখুৱাম বাৰু। তো এতিয়া মোক ফোনটো অলপ চাৰ্জত দিলোঁগৈ। ৰাতিপুৱা গ'ল দিছে নিয়ৰ বোলা কুঁৱলী পৰি আছে এইপিনে চেক কৰক, পূৰা কুঁৱলী একদম আন্ধাৰ হৈ আছে অলপ অলপ। তো ফোনটো চাৰ্জত দিলোঁ অলপ। গাইজ ফাইনেলি ৰাতিপুৱাই গ'ল আৰু দেখিছে এইপিনে মেজি জ্বলাবলৈ গ'ল। তো এইপিনে জ্বলাই থৈ দি আছে, জ্বলাই ৰখাইছোঁ। গাইজ ফাইনেলি এইপিনে চাওক পুৰা জ্বলি আছে। চাহটো এইকেইটা উঠি অনা হয়, এইকেইটা শুই আছে। তো এইপিনে আমাৰ পৰিয়ালটো ৰাতিপুৱা পাই 6টা বজাতে গাত ফিঙিটো কৰিব।
চব উঠি আহিছে তো চব বৰ ধুনীয়া জ্বলিছে একদম দম দম দমকৈ তো গাইজ ফাইনেলি মানে মেজি জ্বলা হৈ গ'ল বাকী এতিয়া 11টা বাজি আছে তো এতিয়ালৈকে হোৱাই নাই কালিৰ পৰা চকুকেইটা পুৰা ফুৰি আছে তাৰ হোৱাৰ আগতে মানে মুখত দুই পিন্ধি ধুনীয়া এইপিনে জলপান এইটো কি পিঠা নাজানো তেল পিঠা বুলি কৈছে কিন্তু ইমান দীঘলীয়া এইটো তিল পিঠা চাওক ইমান চেপেটা চেপেটা আমাৰ ভণ্টিয়ে বনাইছে এইপিনে জলপান তো এইখিনি খাই লওঁ খাই পেলাই গাড়ীটো গাটো ধুই দিব লাগিব নহ'লে পূৰা পইচা নাইকিয়া গৈছে তো চাই থাকক ভিডিঅ'টো তো গাইজ গা ধোৱা নাই ধুমকৈ জলপান চলপান খাই ওলাইছোঁ চাবোন দোকান আনিবলৈ যাওঁ দোকানৰ পৰা তো তাৰ আগতে বোলো মানে মোৰ কালিৰ ৰূপটো দেখুৱাই মানে কি চাৰ্টটো তলত আছিলে সেইটো ইমান লেতেৰা হোৱা নাই পেণ্ট চেণ্ট পুৰা লেতেৰা হৈছে দেখুৱাইছোঁ বোলো এইপিনে পেণ্টৰ অৱস্থা চাওক পুৰা ধান বতৰ হেৰিয়ত পৰি দিয়ে পেণ্টৰ পুৰা অৱস্থা নাই আৰু মানে এইপিনে হেৰি জোতাযোৰ পথাৰতে পৰি আছে মানে ভেলা মেজি ঘৰটোৰ ওচৰত কি হৈছে আছে জোতাযোৰ তাতে পৰি আছে পুৰা ইমান লেতেৰা হ'ল ঠিকনা নাই তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব লগতে ছাবস্ক্ৰাইব কৰি ল'ব যদি নতুনকৈ আহিছে চেনেলটোলৈ তো পাৰিলে অলপ শ্বেয়াৰো দিব যাতে আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকৰ মাঘৰ বিহু কেনেকৈ গ'ল কমেণ্ট কৰিব মানে মাঘৰ বিহু উৰুকা পাৰিলে আজি এটা ভিডিঅ' বনাব